হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ এটি একেবাৰে সহজ ৰেচিপি, আমৰ বতৰ নহয় জানো? তে আহকচোন, আজি মই বনালোঁ হোমমেড মেংগ' জাম। কেনেদৰে বনালোঁ আহক ভিডিঅ'টি চাওঁ। প্ৰথমতে মই ঘৰতে পকা কেইটামান আম লৈ ল'লোঁ। বেছি নহয়, আপোনালোকে 4-5টা আম লৈ ল'ব পাৰে। এই আমকেইটা আমি ধুনীয়াকৈ ভালকৈ প্ৰথমে ধুই ল'লোঁ, কাৰণ হাইজিনটো মেইন ন। তাৰপিছত ধুই লোৱাৰ পিছত মই আমকেইটা ভালকৈ বাকলিবোৰ চিলাই ল'লোঁ। বাকলিবোৰ এৰুৱাৰ পিছত যেতিয়া আপোনালোকৰ বাকলিখিনি সম্পূৰ্ণভাৱে এৰুৱা হয়, এৰুৱাৰ পিছত সেইবোৰ আমি ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'লোঁ। মানে কি, আমটো এই হিচাপত ল'ব যাতে বেছি পকাও নহয়, একেবাৰে বেছি কেঁচাও নহয়। মিডিয়াম লৈছোঁ, ঠিক আছে। সেইবোৰ কাটি ল'লোঁ আমি সৰু সৰুকৈ। আপোনালোকে সহজতে যেনেকৈ কাটিব পাৰে সেই হিচাপত কাটি ল'ব। সৰু সৰুকৈ কাটিলে ভাল হয় আৰু বস্তুটো সিজোঁতে মানে সুবিধা হয়। সেইকাৰণে সেই হিচাপত কাটি ল'লোঁ। কাটাৰ পিছত আমাৰ এনেকৈ দেখা পাইছে চাগে ভিডিঅ'ত কেনেদৰে কাটিং হৈ আছে আমবোৰৰ। আপোনালোকে চপিং বৰ্ডতেও কাটিব পাৰে, নাইবা এনেই নৰ্মেলি হাতলৈ আপোনালোকে ঘৰত যিভাৱে সহজভাৱে কাটে তেনেকৈ কাটি ল'ব ধুনীয়াকৈ। ইকুৱেল হওক নহওক একো নাই, ডাঙৰ সৰু হ'লেও অসুবিধা নাই। এইবোৰ আমি কাটি ল'লোঁ প্ৰথমতে, কাটি একে বেলেগকৈ লৈ ল'লোঁ। এতিয়া আমি কি কৰিম, এটা বাচন লৈ ল'লোঁ প্ৰথমতে, আৰু বাচনটো অকণমান গৰম কৰিলোঁ। গৰম কৰি পেলাই আমি এই যিখিনি মেংগ' আছে ন, মেংগ'খিনি আমি এতিয়া ধুনীয়াকৈ বইল কৰিম। বইল কৰাৰ কাৰণে অকণমান গৰম হোৱাৰ পিছতে আমি পানীখিনি ঢালি দিলোঁ। যাতে ঢালি দিয়াৰ পিছত এইটো অকণমান আমি যেতিয়া বইল হয় ভালকৈ ঢাকি দিলোঁ এখন ঢাকনিৰে। যেতিয়া বস্তুখিনি হৈ গ'ল, এতিয়া আমি মাজতে এবাৰ উলিয়াই চেক কৰি চালোঁ, এতিয়া বইল হ'ব ধৰিছে। মই চেক কৰিলোঁ বস্তুটো ঠিকে আছে, আকৌ এবাৰ ঢাকিলোঁ মই, যাতে সুবিধা হয় মোৰ বস্তু দি যায়। এবাৰ চেক কৰিলোঁ, চেক কৰাৰ পিছত মই বস্তুখিনি এইখিনি চেকনিৰে উলিয়াই দিলোঁ বেলেগ এটা বাচনত। চাওক, মোৰ এইটো আমবোৰ গোটেই ভালকৈ সিজি গৈছে। এইবোৰ উলিয়াই ল'লোঁ ধুনীয়াকৈ। উলিয়াই লোৱাৰ পিছত অকণমান মই ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিছিলোঁ। আপোনালোকে অকণমান ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিব, কাৰণ ডাইৰেক্টলি মিক্সাৰত যদি পিছে গৰম বস্তু দিলে মিক্সাৰটো অলপমান কষ্ট পায়। সেইকাৰণে হিট যাতে নহয়, আমি অকণমান ঠাণ্ডা হ'বৰ কাৰণে থৈ দিলোঁ। আৰু পানীখিনি পেলাই নিদিব, পানীখিনি মই থৈছোঁ। চাওক, এতিয়া আমি এই যিখিনি আমখিনি আছে ন, বইল কৰা আমখিনি, সেইখিনি আমি ধুনীয়াকৈ মিক্সাৰত দি পেলাই আমি গ্ৰাইণ্ড কৰি লওঁ। বেছি নহয়, জাষ্ট অকণমান ঘূৰালে, এবাৰ 1, 2, 3 কৰি এবাৰ ঘূৰালে ধুনীয়াকৈ চাওক হৈ গ'ল ন। ধুনীয়া চাওক, পিউৰি টাইপৰ হৈ গৈছে নহয় যে অলৰেডি। আমি পানীখিনি পেলাই দিয়া নাছিলোঁ, যিখিনি বইল কৰাৰ পিছত পানী থাকি গৈছিলে। তাতে আমি চুগাৰ এড কৰিলোঁ। চুগাৰ আপোনালোকৰ যদি 4টা আম হয় 1 কাপমান দি দিলে হ'ল, যাতে আমাৰ জেম হয় ন, মিঠা হ'লে ভাল লাগিব, হয়নে নহয়। তাতে আমি জেমৰ কাৰণে আমি এইখিনি চেনি দি ল'লোঁ। দিয়াৰ পিছত এইটো ভালকৈ আমি গৰম কৰিলোঁ। তাতে মই কি দিলোঁ, ইলাইচি আৰু ডালচেনি দিলোঁ। মানে ঘৰতে আমাৰ সহজতে সকলোৰে থাকে নহয় জানো। তে মই তাৰপিছত পিউৰিখিনি তাতে ধুনীয়াকৈ বাকি ল'লোঁ। বাকি লোৱাৰ পিছত মই এইটো চাব ভালকৈ মিক্স কৰি আছোঁ, লাহে 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 মিক্স কৰি আছোঁ। দেখা পাইছে আপোনালোকে নিশ্চয়। এতিয়া মিক্স কৰিলোঁ ধুনীয়াকৈ, হুইস্কেৰে আপোনালোকে বিট কৰি ল'ব, যাতে বস্তুখিনি পানীৰ লগত মানে ভালকৈ হেৰি হৈ যায়। এতিয়া চাওক, জাল দিছোঁ। জাল দিয়াৰ পিছত চাওক বাবুল টাইপৰ উঠিছে নহয় জানো। এতিয়া ভালকৈ আপোনালোকে জাল কৰিব, বস্তুটো জাল কৰিলে, গৰম কৰিলে মানে কি বস্তুটো কমি আহিব, মানে ধুনীয়া চাই এটা আমাৰ ক্ৰিমি টেক্সচাৰ এটা আহিব নহয় জানো। এতিয়া মই কি হ'ল, মই বন্ধুসকল, এতিয়া মই নমালোঁ ধুনীয়াকৈ। ঠাণ্ডা হোৱাৰ পিছত নমাই পেলাই সুন্দৰভাৱে পৰিৱেশন কৰিলোঁ। যদি আপোনালোকৰ ভিডিঅ'টি ভাল লাগিছে, লাইক, কমেণ্ট আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দেই। মোৰ চেনেলটি আছাম কেক প্ৰিয়া। ধন্যবাদ।